लकसभा बिसायख'थिनि थि खालारखौ फोसावथ'वाखैब्लाबो राजखान्थि हान्जाफोरा गावबा गावनि हान्जाखौ गोख्रों खालामनो नाजानायजों लोगोसे रायजो राजाफोरखौ गोसो बोहोनो नाजानायखौ नुनो मोन्दों। बेबायदि समावनो समबारखालि उदालगुरि जिल्ला बिपिएफनि मावखुलियाव राभा बिपिएफ सेल दानायजों लोगोसे जयनिं हाबाफारि जालाङो। उदालगुरि जिल्ला बिपिएफनि आफादगिरि एबा बारग' मन्थ्रि रिहन दैमारिनि नुजाथिनायाव राभा बिपिएफ सेल दाफुंनाय हाबाफारिनि गेजेरजों सा 69 राभा हारिनि सुबुं आरो इउपिपिएल बिजेपि आरो गुबुन गुबुन हान्जानि सा 200निबो बांसिन मददगिरि आरो सोद्रोमाफोरा बिपिएफ हान्जायाव हाबो। गुबुन फारसेथिं राभा बिपिएफ सेलनि दैदेनगिरि मावथि सोद्रोमाया खौरां बिजोङाव आथिखालाव खुंथायाव थानाय इउपिपिएल हान्जानि सोरखारा बिसायख'थिनि सिगां खोथा होनाय बायदि जेबो खामानि मावनो हायाखै होनना बुङो। बेनिखायनो इउपिपिएल हान्जाखौ नागारनानै फैबाय थानाय समाव बिपिएफ हान्जानि जानानै गोख्रोङै खामानि मावनायनि थांखिजों बिपिएफ हान्जायाव हाबदों होनना ओरैबायदि फोरमायो। যোৱাবাৰ পৰিষদীয় নিৰ্বাচনৰ আগত আমি বিভিন্ন ধৰণৰ ৰাভা সমস্যাসমূহক লৈ আমি প্ৰমোদ বড়োৰ লগত আমি বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰিছিলোঁ আমাৰ জাতীয় স্বজাতীয়ৰ উন্নতিৰ হকে। কিন্তু আজি 4টা বছৰ পাৰ হোৱাৰ পিছত যি দেখিছোঁ তেওঁলোকে কোনো এটা কাম বা কোনো এটা প্ৰতিবৰ্তন আনিব পৰা নাই, যাৰ ফলত নেকি আমি ইউপিপিএলৰ মুখ ভংগ হৈ আকৌ এবাৰ বিপিএফত যোগ দিবৰ কাৰণে আমি বাধ্য হৈছোঁ। এইটো এটা হাস্যকৰ বিষয়, এইটো প্ৰমোদ বৰা হাস্যকৰ বিষয়, এইটো সম্পূৰ্ণ মিছা। এতিয়া ঘৰে ঘৰে যদি চাকৰি দিব লাগে ক'ৰ পৰা চাকৰি দিব, ক'ৰ পৰা দৰমহা দিব, যিখিনি উন্নয়নমূলক কামখিনি স্থবিৰ হৈ আছে। আগতে বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰে এটা ঘোষণা কৰিছিল বছৰত 365 দিনৰ ভিতৰত 100 দিনৰ আমি জব কাৰ্ড থ্ৰু দি দুখীয়া ৰাইজসকলক সহায় কৰাৰ কথা। কিন্তু আজি যিখিনি দেখা গৈছে মানে জব কাৰ্ডৰ হোল্ডৰ দ্বাৰাও সেইখিনি কামো বন্ধ হৈ আছে বিটিএডি এলেকাত। আজি আমি ভাবিছোঁ আজি আমি ইউপিপিএল চৰকাৰ গঠন হোৱাৰ পিছত আমি 5 বছৰ বিটিএডিয়ে 5 বছৰ পিছুৱাই গৈছে। এতিয়া সেইটোৱে সেইকাৰণে এতিয়া দেখা গৈছে আজি বিপিএফ চৰকাৰ নাই, কিন্তু ইউপিপিএল চৰকাৰ গঠন কৰাৰ পিছতো ইউপিপিএলৰ সদস্যবিলাকে ইউপিপিএলৰ ৱৰ্কাৰবিলাকে কিয় বিপিএফত আহিব ধৰিছে, মই সেইটোৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ ইউপিপিএলক। কাৰণ নিজৰ চৰকাৰ থকাৰ পিছত তাৰ ৱৰ্কাৰবিলাক নিজৰ চৰকাৰৰ মুখ ভংগ হৈ কিয় বিপিএফৰ প্ৰতি এই আগমন হৈছে, ধাউতি মিলিছে, এইটোৱে ক'ব বিচাৰিছোঁ। বিপিএফৰ কেনেকুৱা কাম কৰিছে আগতে যিটো দেখা গৈছে যোৱা 15 বছৰ বিপিএফৰ যি ছিষ্টেমত কামটো কৰিছিল সেই ছিষ্টেমত যদি কৰি থাকিলে হয় আজি বহুত বিটিএডি বহুত উন্নতি হ'ল হয়। আকৌ সেইকাৰণে আজি বিটিএডিবাসীয়ে আকৌ এবাৰ বিপিএফলৈ ঢাপলি মিলিছে। ওদালগুৰি জিলা বিপিএফৰ আহ্বানত গঠিত হোৱা ব্লক ৱাইজত ৰাভা চেলৰ যি আজি গঠন হৈছে আমি সকলোৱে আনন্দিত হৈছোঁ। আৰু আজি দেখি পাইছোঁ বহুখিনি সদস্যই আজি বিপিএফত যোগদান কৰিছে। বিভিন্ন দলত তেওঁলোকে সিঁচৰিত হৈ আছিল যদিও যোৱা ইলেকশ্যনত আমাৰ যিখন চৰকাৰ ৰুলিং চৰকাৰ ইউপিপিএলে যিখিনি প্ৰতিজ্ঞাবদ্ধ দি পেলাই চৰকাৰখন পৰিৱৰ্তন কৰিম বুলি ভাবিছিলে, কিন্তু সেই প্ৰতিজ্ঞা কোনো আমি কৰা দেখা নাই। আৰু যিবিলাক সমস্যা এই সমস্যা হৈয়ে আছে। গতিকে আমি ভাবিছোঁ যে এইবাৰ বিপিএফত যোগ হৈ ভালদৰে কাম কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু আমাৰ যিখিনি কাম আমি সকলোকে লৈ পেলাই কাম কৰিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে নেকি যোনটো ইউপিপিএল চৰকাৰে এতিয়া চলাই আছে, কিবা সঁচাকৈ সলনি অনাটো দেখা পাইছে নেকি? সলনি একো অনা দেখা নাই। আমি ডাঙৰ কথাবিলাক আমি নকওঁ, ব্ৰিজৰ কথা আমি নকওঁ, সৰু সুৰা যিবিলাক ৰাস্তা পদূলিও আমি উন্নতি হোৱা দেখা নাই। গতিকে সেয়েহে আমি বিপিএফত যোগ হৈ পেলাই আমি চৰকাৰখন পৰিৱৰ্তন কৰি পেলাই অনাগত দিনবোৰ আমাৰ সমস্যাবোৰ সমাধান কৰিম বুলি ভাবিছোঁ। আজি আপোনালোকে কেইজন? ইয়াতে আজি আমি 69 জন। আপোনালোকৰ টাৰ্গেটটো কি, মানে আগুৱাইলে কেনেকুৱা কাম কৰি যাব বিপিএফ দলত? আমি এজন বিপিএফৰ সৈনিক হিচাপে কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু অকল এই পাৰ্লিয়ামেণ্টটোৱে আমাৰ মেইন উদ্দেশ্য নহয়, অনাগত দিনবোৰত যিবিলাক আমাৰ বিধানসভা ইলেকশ্যন হ'ব বা পৰিষদীয় ইলেকশ্যন হ'ব সেইবিলাকনো আমাৰ নিশ্চয় আমাৰ দূৰদৃষ্টি থাকিব। যোনটো ইউপিপিএল চৰকাৰে এতিয়া মানে যিখিনি আঁচনি দিছে এইবিলাক পাবলৈ আপোনালোকৰ এৰিয়াত পাবলৈ সক্ষম হৈছে নে নাই? হৈছে, ক'ৰবাত 2-এটা হৈছে, কিন্তু যিমানখিনি পাবলগীয়া সেইখিনি নিশ্চয় পোৱা নাই বুলি আমি ভাবিছোঁ।